নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ২৭ জুলাইৰ পৰা শনি বক্ৰী আৰম্ভ হৈছে। এই খবৰ শুনাৰ পিছত বহুতে জানিব বিচাৰিছে এতিয়া কি হ'ব, মোৰ জীৱনত ইয়াৰ কি প্ৰভাৱ পৰিব। যদি আপোনাৰ মনতো একেই প্ৰশ্ন উদয় হৈছে, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আজি আমি আলোচনা কৰিম শনি বক্ৰী মানে কি হয়, ইয়াৰ ফলত জীৱনত কি কি পৰিৱৰ্তন দেখা দিব পাৰে, কোনবোৰ ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ বেছি অনুভৱ কৰিব পাৰে, আৰু এই সময়ত আপোনালোকে কি কাম কৰিব আৰু কি নকৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক। এই সময়ছোৱাত আপোনালোকে কি কৰিব লাগে? এই সময়ছোৱাত আপোনালোকে নিজৰ কাম সৎভাৱে কৰক, ধৈৰ্য নেহেৰুৱাব, মিছা কথা কেতিয়াও নক'ব, অন্যায় নকৰিব মানুহৰ পৰা, আৰু যদি অন্যায় দেখে আপোনালোকে সেই অন্যায় নকৰিবলৈ মানুহক বুজাওক। পুৰণি অসমাপ্ত কামবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। টকা পইচাৰ ক্ষেত্ৰত সাৱধান অৱলম্বন কৰক। শনিৰ সময়ত যিমান শৃংখলাবদ্ধ হ'ব পাৰে আপোনালোকে সিমানেই ভাল আপোনালোকৰ, কিয়নো শনিয়ে ডিচিপ্লিন থাকিলে বেছি সুফল দি যায়। বক্ৰী শনিয়ে কৰ্মক্ষেত্ৰত আপোনালোকক কামত লেহেমীয়া গতি দেখা দিব পাৰে। প্ৰমোশ্যন পলম হ'ব। নতুন চাকৰি বিচাৰি থকাসকলে অলপ অপেক্ষা কৰিবলগীয়া হ'ব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সফলতা নাহিব। শনি কেৱল আপোনাৰ ধৈৰ্য আৰু নিষ্ঠাৰ পৰীক্ষা লৈ আছে। সেইকাৰণে বন্ধুসকল, কষ্ট কৰিবলৈ এৰি নিদিব। শনিয়ে আপোনালোকক কষ্ট কৰাটোহে বিচাৰে। শনি বক্ৰী হোৱাৰ কাৰণে আপোনালোকে এই সময়ত অপ্ৰত্যাশিত খৰচ বৃদ্ধি হ'ব পাৰে। পুৰণি ঋণ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে। এই সময়ত অপ্ৰয়োজনীয় খৰচ আৰু বিপদজনক বিনিয়োগৰ পৰা আঁতৰি থাকিব লাগে আপোনালোক। শনিয়ে সম্পৰ্ক ক্ষেত্ৰতো প্ৰভাৱ পেলায়। যিবোৰ কথা বহুদিন ধৰি লুকাই আছিল সেইবোৰ পোহৰলৈ আহিব পাৰে। পুৰণি ভুল বুজাবুজি পুনৰ আৰম্ভ হ'ব পাৰে। কিছুমানৰ জীৱনত পুৰণি কোনো ব্যক্তি আকৌ উভতি আহিবও পাৰে। শনিয়ে বিচাৰে যে সম্পৰ্কত সততা আৰু বিশ্বাসৰ ওপৰত থিয় হওক। বক্ৰী শনিয়ে মানসিক চাপ, ক্লান্তি আৰু নিদ্ৰাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। হাড়ৰ গাঁঠি, আঁঠু বা আপোনালোকৰ যিকোনো ধৰণৰ বন ৰিলেটেড ইছ্যু ভুগি আছিলে আগৰ পৰা, তেওঁলোকৰ এই সময়ছোৱাত আপোনালোকৰ হাড়ৰ প্ৰব্লেমো দেখা দিব পাৰে। এতিয়া কথাটো হ'ল যে কোনে এই বেয়া প্ৰভাৱখিনি বেছি অনুভৱ কৰিব। সেইসকলে অনুভৱ কৰিব যিসকলৰ শনি মহাদশা চলি আছে বা শনি অন্তৰ্দশা চলি আছে, চাৰেচতি চলি আছে অথবা ঢেয়া চলি আছে, তেওঁলোকে বেছি প্ৰভাৱ পাব এই সময়ছোৱাত। তেওঁলোকে এই সময়ত অধিক প্ৰভাৱ পোৱাৰ কাৰণে কিছুমান উপায় কৰিব লাগে, যিটো ভিডিঅ'টো শেষত জনোৱা হ'ব। এই সময়ছোৱাত আপোনালোকে কি কৰিব লাগে? এই সময়ছোৱাত আপোনালোকে নিজৰ কাম সৎভাৱে কৰক, ধৈৰ্য নেহেৰুৱাব, মিছা কথা কেতিয়াও নক'ব, অন্যায় নকৰিব মানুহৰ পৰা, আৰু যদি অন্যায় দেখে আপোনালোকে সেই অন্যায় নকৰিবলৈ মানুহক বুজাওক। পুৰণি অসমাপ্ত কামবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। টকা পইচাৰ ক্ষেত্ৰত সাৱধান অৱলম্বন কৰক। শনিৰ সময়ত যিমান শৃংখলাবদ্ধ হ'ব পাৰে আপোনালোকে সিমানেই ভাল আপোনালোকৰ, কিয়নো শনিয়ে ডিচিপ্লিন থাকিলে বেছি সুফল দি যায়। আপোনালোকে এই সময়ছোৱাত কিছুমান উপায় কৰিব পাৰে। শনিবাৰে আপোনালোকে বৃদ্ধ বা দৰিদ্ৰ লোকসকলক সহায় কৰক। ক'লা তিল দান কৰক। নিজৰ ধৰ্মীয় বা আধ্যাত্মিক পৰম্পৰাৰ সৈতে মিল থাকিলে আপোনালোকে শনিৰ নীলাঞ্জনা মন্ত্ৰ 108 বাৰ উচ্চাৰণ কৰিব পাৰে, নহ'লে নিজৰ মাতৃ পিতৃক বা জ্যেষ্ঠ লোকক সন্মান কৰক। বন্ধুসকল, শনি বক্ৰী মানে কেৱল ভয় বা অশুভ সময় নহয়, ই হৈছে নিজৰ জীৱন, কৰ্ম আৰু সিদ্ধান্তবোৰ পুনৰ পৰ্যালোচনা কৰাৰ এক মূল্যৱান সুযোগ। যদি আপুনি ধৈৰ্য, সততা আৰু শৃংখলা বজাই ৰাখে, তেন্তে এই সময়খিনি আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। পুনৰ লগ পোৱা আশাৰে এটা নতুন ভিডিঅ'ত। আজিলৈ নমস্কাৰ। জয় শ্ৰীৰাম।